গুড মৰ্ণিং গাইজ, আশা কৰোঁ চব ভালে আছে। আমি আজি এটা ফুচকা চেলেঞ্জ কৰিবলৈ ওলাইছোঁ। চ' এয়া জুই জ্বলাই থকা হৈছে, দেখিছে আপোনালোকে। এতিয়া কেৰাহীটো পাতি থৈ দিছে। ৰিফাইন নাই, গতিকে মিঠাতেল ঢালা হৈছে। সেয়া মিঠাতেল ঢালা হৈছে। এই ফুচকা ৰখা থোৱা হৈছে, ফুচকা পুৰিব এতিয়া ধুনীয়াকৈ। হেতাখন ক'ত গ'ল? হেতা ক'ত? এইয়া হেতা উলিয়া, হেতা লৈ এখন হেতা আছে। এইখন হেতা দি আমি এতিয়া ফুচকা পুৰিম। তাৰপিছতে এজেগাত যাম ধুনীয়াকৈ, গৈ পেলাই আমি ফুচকা চেলেঞ্জ কৰিম। চাই থাকিব। মুখখন এইখন এইটো ফুচকা বনাই আছে। আমি এতিয়া পথাৰত গৈ আছোঁ। আমি পথাৰ বিচাৰি পোৱা নাই, ৰাস্তাই আমি গৈ ফুৰিছোঁ। গতিকে ফুচকা লৈ আহিছোঁ আমি চেলেঞ্জ কৰি পেলাই আজি। গতিকে পথাৰ বিচাৰি ফুৰিছোঁ, পথাৰ পোৱাই নাই। আমি তালৈকে গৈ আছোঁ ধুনীয়াকৈ। আমাৰ ফালে এইবোৰ বানপানী ইমান হোৱা নাই, ৰাইডঙীয়া বহুত সুৰক্ষিত হৈ আছে। অলপ পথাৰত পানী হৈছে আৰু। চ' এই ধুনীয়া এই চৰাই উৰি গৈছে, আপোনালোকে দেখিছে। একদম মজা প্লেচ এটা পাই গৈছোঁহি। গাড়ীখন এতিয়া নাযায়। চ' আমি আহি আছোঁ পথাৰৰ মাজত। আমি বৰ্তমান পাই গৈছোঁহি ধুনীয়াকৈ প্লেচটো। ইয়াত অলপ পাছত আপোনালোকে দেখা পাব আমাৰ যিটো ফুচকা চেলেঞ্জ হৈছে। চাৰিওফালে অলপ পানী বেছি হোৱা নাই, যেনেকৈ আপোনালোকৰ ৰহা কামপুৰ ফালে যিমান বানপানী হৈছে, আমাৰ এইফালে ইমান হোৱা নাই বাৰু। আমি অলপ সুৰক্ষিত হৈ আছোঁ। চাব পাৰে খেতি পথাৰবিলাক। ঐ কি খবৰ? নেপেলাবি, শ্লিপ কৰিছে। অঁ গাইছ, আমি এইফালে যোৱাৰ কথা আছিল। আপোনালোকে চাওক, এইফালে এডাল মহা গাঁত আছে। আমি এইফালে যাব নোৱাৰিলোঁ, গতিকে আমি এইফালে যাব নোৱাৰিলোঁ। চ' আমি এইফালে যাব লাগিব। গাড়ী একদম এইফালে একদম ফচি গৈছিলে। সেইখনতে ফচি গৈছে, মস্ত এডাল গাঁত আছে। চ' আমি এতিয়া এইফালে গৈ থাকিম ধুনীয়াকৈ। চ' গাইছ, ফাইনেলি আমি জেগা এটা চুজ কৰিছোঁ। জেগাটো আপোনালোকে চাব, একদম ধুনীয়া প্লেচ। একদম পথাৰৰ মাজত এজোপা ধুনীয়া শান্তিময় গছ আছে। এই গছজোপাৰ তলতে আমি এইখিনিতে বহিম, তাতে আমি খাম। সেইখন গাড়ী তাতে থ'লে। আৰু এইফালে ট্ৰেক্টৰে আপোনালোকে চাব পাৰে, জুম কৰি দিছোঁ। এইফালে ট্ৰেক্টৰে কিবা মাটি চহাই আছে। এই পথাৰৰ দৃশ্য। হোৱাটছআপ গাইছ, কি খবৰ? বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। চ' গাইছ, জছত আহিছোঁ পূৰা একদম ঘৰৰ পৰা। চ' কি ক'ম আৰু, বহুত দিন ভিডিঅ' বনোৱা নাই, বেয়া চাই নাপাব। চ' কি হৈছে গম পাইছে নাই, বহুত ব্যস্ত হৈ গৈছোঁ। কলেজ যাব লাগে, কিবা ইভেণ্ট থাকে, বহুত কিবা কিবি থাকে। উলিয়া ফুচকা ফুচকা আহি গৈছে। আজি ফুচকা চেলেঞ্জ কৰিম। ফুচকা আহি গ'ল। উলিয়া আৰু কি আছে? এয়া জলকীয়া গুড়া কোনে উলিয়াব? জলকীয়া গুড়া উলিয়া। চ' গাইছ, আপোনালোকে চাই থাকিব ভিডিঅ'টো, আজি ভাল লাগিব। এতিয়া আমি ফুচকা পিটিকা কৰি আছোঁ। ফুচকা খাবলৈ দেখিছে আপোনালোকে, ফুচকা পিটিকা কৰি আছোঁ। ইয়াত ফুচকা পানী আছে, ইয়াতো ফুচকা আছে, অলপ পাছত আমি চেলেঞ্জটো ষ্টাৰ্ট কৰিম। ধুনীয়াকৈ আপোনালোকে চাই থাকিব। গাইছ, এয়া ফুচকা খাবলৈ ষ্টাৰ্ট। আমি এটা 5টা 6 7 8টা লৈছোঁ। এইয়া সি এটা খালেই, মই খোৱাই নাই এতিয়ালৈকে। চ' এতিয়া খাম এটা ধুনীয়াকৈ চাওক। পানী ফুলকৈ ল'ব লাগিব, ভাল নহ'ব। সকলোৱে ভাত খোৱা নাইকিয়া পথাৰৰ মাজত পানী হৈছে অলপ তাৰ মাজত ফুচকা ফিলিংটো পুৰা বেলেগ ধৰণৰ আৰু বুজি পাইছে ন? পথাৰৰ মাজত ফুচকা খোৱা ফিলিঙে বেলেগ। আৰু আপোনালোকে কেতিয়াবা কৰিব, আমাক কণ্টেক্ট কৰিব। এক লগত খাম ন? এইবিলাক ঠুঙাত আছেই। গাইছ, মই খাইলোঁ, মই আৰু খাব নোৱাৰোঁ বুজিছে।
চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মই হাৰিলোঁ মই খাব নোৱাৰোঁ আৰু